एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। এতিয়া চোৱা 8.4 ৰ 5 ৰ 5 5 কি দিয়া আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 equal to cos a k plus cot a এইটো প্ৰমাণ কৰিব লাগে আৰু কমাৰ পিছত যিখিনি দিয়া আছে এইটো এটা সূত্ৰ cos x square a equal to 1 plus cot square a এইটো মই লিখাই দিছো অবেদৰ সহায়ত প্ৰমাণ কৰা কমাৰ পিছত যিখিনি এইখিনি মানে সূত্ৰটো ব্যৱহাৰ কৰিব দিছে এই সূত্ৰ ব্যৱহাৰ কৰি অংকটো কৰিব দিছে বুজিছনে তো আমি ইয়াতে লেফট হ্যান্ড সাইড লিখিলো cos a minus sin a plus 1 divided by cos a plus sin a minus 1 ইয়াত কি কৰিব লাগিব ইয়াত ওপৰত কেইটা পদ আছে ওপৰত কেইটা পদ আছে ওপৰত তিনিটা পদ আছে cos a sin a আৰু 1 তলত ঠিক একেদৰে তিনিটা পদ আছে cos a sin a 1 গুটে কেইটাক আমি sin এৰে হৰণ কৰিম কেনেকে হৰণ কৰিব লাগে চাই লোৱা cos a by sin a minus sin a by sin a plus 1 by sin a বেলেগ কিবা দি হৰণ দিম sin a দি কিয় হৰণ দিলো cos a by sin a দিলে এটা ফৰ্মুলা হয় হয়নে তো আমি ইয়াত ফৰ্মুলাটো বনাই আছো একচুয়ালি ইয়াত তলত আমি কি কৰিম cos a by sin a plus sin a by sin a minus 1 by sin a এইটোই তো কৈ আছো এইবিলাক মেথছৰ কোনো মানে তেনেকুৱা ধৰা বান্ধাৰ ৰুলছ নাই যে এইটো দিয়ে ডিভাইড দিম আৰু cos থাকিলে sin দি দিবা এতে কেতিয়াবা cos থাকিলে বেলেগ সেকটিও ডিভাইড দিব লগা হ'ব পাৰে মানে যেনেকৈ মিলে বস্তু এইটো দি ডিভাইড দিম হ্যাঁ এই sin এ তো কোৱেশ্চনত আছিল ইয়াতে কিন্তু মই sin এ দি বেলেগ কাৰণত দিছো এইটো এই কাৰণে নহয় যে ইয়াত sin এ আছে কাৰণে sin এ দি দিছো সেইটো নহয় এইটো এইবিলাক অংক নিয়মে হল যেনেকৈ কৰি মিলাব পৰা যায় তেনেকৈ কৰিম এতিয়া আমাৰ যদি আমাৰ ইয়াত দৰকাৰ হয় cos এ দি হৰণ কৰিবলৈ cos এ কাটি 1 বনাই দিব লাগে তো আমি cos এ দি হৰণ দিব লাগিব যেনেকৈ কৰিলে অংকটো মিলি যাব তেনেকৈ কৰিব লাগিব cos a by sin a এতিয়া ইয়াত যে cos a by sin a আছে তাৰ ফৰ্মুলা এটা আছে cos a by sin a মানে সাইডত লিখিবা ফৰ্মুলাটো cos a by sin a equal to cot a এইটো এটা ফৰ্মুলা গতিকে cos a by sin a ঠাইত আমি লিখিম cot a মাইনাস ইয়াতে sin a আৰু sin a ক্যান্সেল হৈ যাব তেতিয়া হ'ব ইয়াতে 1 প্লাস ইয়াতে 1 by sin a আছে 1 by sin a এটা ফৰ্মুলা আছে 1 by sin a মানে হল cosec a তেতিয়া হলে 1 by sin ৰ ঠাইত আমি লিখি দিম কি cosec a ঠিক একেদৰে আমি তলতো কৰিম cos a by sin a মানে হল ফৰ্মুলাত cot a তো ইয়াত cos a by sin a ঠাইত আমি লিখি দিম cot a প্লাস sin a ক্যান্সেল হৈ যাব মাইনাস 1 by sin a মানে হল cosec a বুঝা হল ইয়াত চোৱা তলত কি আছে cot a plus 1 minus cosec a তো তলত আমি লিখিম cot a প্লাস দিম ব্র্যাকেটত লিখিম 1 minus cosec a এর মানে এটো সেপারেট কৰি দিলো আৰু ইয়াত তলত যে আছে 1 minus cosec a ওপৰত চোৱা দিয়া আছে 1 plus cosec a তো এইটো তলৰ নিচিনা সেম কৰিবৰ কাৰণে আমি ইয়াত কি লব লাগিব মাইনাস টু কমন লব লাগিব মাইনাস আছে যদিও এই দুটাৰ পৰা মাইনাস কমন লৈছো মাইনাস কমন লোৱাৰ লগে লগে এইটো হৈ যাব 1 এইটো হৈ যাব মাইনাস আৰু cosec a ওপৰত কি কৰিলো cot a মাইনাস এই দুটাৰ মাজত মাইনাস কমন ললো মাইনাস যেতিয়া কমন লম তেতিয়া হলে হ'ব 1 আৰু প্লাসৰ টাই হৈ যাব মাইনাস cosec a ইনটু কৰি চাব পাৰা প্লাস মাইনাস মাইনাস 1 মাইনাস মাইনাস প্লাস cosec a বুজিছনে সেম আছে নে নাই তলৰটোৰ নিচিনা সেম মিলাবৰ কাৰণে হে এইটো লিখিছিলো আচ্ছা এই লাইনটো সবে ভালকে চাই লো আগত যিখিনি আছিল এইখিনি তো লিখিলো cot a plus 1 minus cosec a লিখিলো আৰু হৰ পৰিমেয়কৰণ পাইছিলো 9ত ক্লাস 9ত শিকিছিলো হৰ পৰিমেয়কৰণ কৰা ইয়াত আমি হৰ পৰিমেয়কৰণ কৰিলো এই 9ৰ নিচিনা আমি কি কৰিলো তলৰ যিখিনি আছে সেম লিখিছো কিন্তু মাজত যেটো চিন থাকিব এটো অপোজিট কৰিব লাগিব cot a plus 1 minus cosec a আছে ইয়াত লিখিম cot a minus 1 minus cosec a ওপৰত সেম খিনি আমি আকৌ ওপৰতো দিব লাগিব কাৰণ এই দুটা ক্যান্সেল কৰি সেমই থাকিব লাগিব তো এটো a plus b into a minus b ৰ ফৰ্মুলা হৈ গল এতিয়া ইয়াত চোৱা cot a আমি কি ধৰিম a বুলি ধৰিম আৰু 1 minus cosec a ধৰিম b
আকৌ ইফালে a আকৌ 1 minus cosec a আমি ধৰিলো b তেতিয়াহলে চোৱা কি হল a minus b into a plus b হল a minus b into a plus b ৰ ফৰ্মুলা হল a square minus b square তো a square মানে তলত কি হ'ব তেতিয়াহলে cot square a minus b square মানে আমি কি লিখিব লাগিব ব্র্যাকেটত লিখিম 1 minus cosec a whole square a minus b into a plus b ৰ ফৰ্মুলা হৈ গল a square minus b square ইয়াতে a মানে হল cot a সেইকাৰণে cot square a minus b মানে হৈ গল 1 minus cosec a সেইকাৰণে 1 minus cosec a whole square দিলো এইটো হৈ গল a square minus b square ইয়াৰ পিছত চোৱা ওপৰত দুটা সেম হয়নে ওপৰত দুটা সেম আছে চোৱা cot a minus ব্র্যাকেটত 1 minus cosec a এফালে cot a minus ব্র্যাকেটত 1 minus cosec a তো আমি ইয়াত cot a ধৰিম a আৰু 1 minus cosec ক ধৰিম b ইয়াতে cot a ধৰিম a আৰু 1 minus cosec ক ধৰিলো b তেতিয়াহলে a minus b into a minus b মানে কি হ'ব a minus b whole square হ'বনে 5 into 5 কৰিলে কি হয় 5 square হয়নে তো ইয়াতো সেম আছে a minus b into a minus b তেতিয়াহলে দুটাৰ পৰা আমি এটা লিখি দিম cot a সেকেন্ড ব্র্যাকেট ইউজ কৰি আছো cot a minus 1 minus cosec a ব্র্যাকেট দি হোল স্কয়ার a minus b হোল স্কয়ার হৈ গল বুঝা হলনে এতিয়া আমি কি কৰিম ওপৰত a minus b হোল স্কয়াৰৰ ফৰ্মুলা ভাঙিম আৰু তলত চোৱা ইয়াত a minus b মানে 1 minus cosec a হোল স্কয়ার যেটো আছে এইটো a minus b হোল স্কয়াৰৰ ফৰ্মুলা ভাঙিম cot স্কয়ার a টো সেমই থাকিব তো ওপৰটো কৰি আছো ওপৰটো cot a আমি a বুলি ধৰিলো আৰু 1 minus cosec a আমি b বুলি ধৰিলো তো a minus b হোল স্কয়াৰৰ ফৰ্মুলা a minus b হোল স্কয়ার সাইডত ফর্মুলা লিখিবা a স্কয়ার minus 2ab plus b স্কয়ার a স্কয়ার মানে এতিয়া কি হ'ব cot স্কয়ার a ইয়াতে আমি a minus b হোল স্কয়াৰৰ ফর্মুলা লগাইছো a minus b হোল স্কয়াৰৰ ফর্মুলা হ'ব কি a স্কয়ার মানে কি cot স্কয়ার ভালকে চাই লোৱা বুজি নাপাবা পিছত cot স্কয়ার a মানে a স্কয়ার হৈ গল তাৰ পিছত দিলু মাইনাস ফর্মুলাৰ পৰা আহিব 2 আৰু a লিখিম a মানে হ'ব কি cot a তাৰ পিছত b লিখিব লাগিব তো b আমি ব্র্যাকেটত লিখিম 1 minus cosec a 2 dot cot a b লিখিলো 1 minus cosec a plus b square মানে হ'ব b square হ'ব 1 minus cosec a whole square বুঝা হল আৰু তলত চোৱা তলত আমি cot square a টো সেমই ৰাখিলো মাইনাস আৰু ইয়াত যে আছে 1 minus cosec a whole square এইটো হৈ গল a minus b whole square ৰ ফৰ্মুলা তো এইটো ব্র্যাকেটৰ ভিতৰতে আমি ভাঙি দিম পিছত ব্র্যাকেটটো উঠাই দিম ব্র্যাকেটৰ ভিতৰতে আমি লিখিম a square মানে হল 1 square minus ফৰ্মুলাৰ পৰা আহিব 2 dot a মানে হল 1 dot b মানে হল cosec a plus b square মানে cosec square a ইমানখিনি আমি ব্র্যাকেটৰ ভিতৰত ভাঙিলো ইয়াৰ পিছৰ লাইনটো কি হ'ব cot square a টো সেম থাকিব cot square a minus এইটো আমি ইনটু কৰি দিও হয়নে 2 cot a আৰু 1 ইনটু কৰিম তো 2 গুণ 2 তো 2 cot a হ'ব আৰু sin হ'ব প্লাস মাইনাস মাইনাস তো আমি লিখিম এইটো মাইনাস 2 cot a তাৰ পিছত 2 cot a লগত cosec a ইনটু কৰিম তেতিয়াহলে sin কি হ'ব মাইনাস মাইনাস প্লাস কি লিখিম 2 cosec a cot a দুটা ইনটু কৰি দিলো বুজি পালানে তাৰ পিছত আকৌ চোৱা a minus b হোল স্কয়াৰৰ ফৰ্মুলা 1 minus cosec a whole square আছে নহয় 1 minus cosec a whole square মানে কি এইটো a minus b whole square ৰ ফৰ্মুলা তো ইয়াত আমি কি কৰিম a minus b whole square ৰ ফৰ্মুলাটো লগাম a মানে কি 1 square প্লাস দিম প্লাস a square মানে হল 1 square minus ফৰ্মুলাৰ পৰা আহিব 2 আৰু কি 1 আৰু cosec a আছে b মানে হল cosec a আমি b টাই দিম cosec a plus b square মানে হল cosec square a তলত যিখিনি ব্র্যাকেট আছে আমি ব্র্যাকেট খিনি উঠাই দিম আৰু ইনটু কৰিম তলত আছে cot square a তো ইয়াত লিখিম আমি cot square a minus plus minus minus হয়নে ব্র্যাকেটটো উঠাই আছো কিন্তু ব্র্যাকেট যেতিয়া উঠাম ব্র্যাকেটৰ গুটেই কেটা ভিতৰত থকা চিন আৰু ব্র্যাকেটৰ বাহিৰত থকা চিন কেটা ইনটু কৰিব লাগে
তো ইনটু কেনেকৈ কৰিম প্লাছ মাইনাছ মাইনাছ 1 স্কয়াৰ মানে হ'ল 1 আকৌ মাইনাছ মাইনাছ হ'ব প্লাছ 2 আৰু 1 ইনটু কৰিলে 2 গুণ 2 cosec a প্লাছ মাইনাছ মাইনাছ cosec স্কয়াৰ a আৰু অলপ দীঘল হৈ গ'ল ইয়াত চোৱা 1 স্কয়াৰ আছে নহয় 1 স্কয়াৰ মানে কি হয় এই 1 টো এতিয়া ইয়াত লিখিছো 1 স্কয়াৰ মানে লিখিলো ইয়াতে 1 তাৰ পিছত লিখিলো এটো প্লাস cot স্কয়াৰ a কিহৰ কাৰণে লিখিছিলো এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিল cosec স্কয়াৰ a minus cot স্কয়াৰ a equal to কি আছিল 1 হয়নে ফৰ্মুলাটো তো ইয়াত চোৱা implies the cosec স্কয়াৰ a আৰু 1 plus minus cot স্কয়াৰ a টো এফালে লৈ গলো cot স্কয়াৰ a হল তেতিয়ালে ইয়াত চোৱা 1 plus cot স্কয়াৰ a মানে কি cosec স্কয়াৰ a তো ইয়াত বনাইছো 1 plus cot স্কয়াৰ a কাৰণ কি এটো cosec স্কয়াৰ a লিখাৰ কাৰণে আচ্ছা এটো পিছত লিখিম এতিয়া মই বুজাই দিলো 1 plus cot স্কয়াৰ a টো লিখিলো তাৰ পিছত আমি লিখিম এইটো প্লাস 2 cosec a cot a এটো লিখা হৈ গল 1 লিখা হৈ গল cot লিখা হৈ গল তাৰ পিছত থাকি গল এইটো cosec স্কয়াৰ a এটা থাকি গল এটো লিখি আছে cosec স্কয়াৰ a প্লাস cosec স্কয়াৰ a ইয়াত লিখিলো এতিয়া এই বাকি টকা কেইটা লিখিম এতিয়া -2 cot a -2 cosec a আৰু তলত আমি কি কৰিম এই cot স্কয়াৰ আৰু cosec স্কয়াৰ টো একেলগে লিখি আছো cot স্কয়াৰ a minus cosec স্কয়াৰ a -1 plus 2 cosec a তলত কি কৰিলো cot স্কয়াৰ a minus cosec স্কয়াৰ a লিখিলো -1 plus 2 cosec a লিখিলো ফৰ্মুলাত আছিল কি ফৰ্মুলা এটা আছে 1 plus cot স্কয়াৰ a মানে কি cosec স্কয়াৰ a কি আছিল ফৰ্মুলাটো 1 plus cot স্কয়াৰ a মানে কি cosec স্কয়াৰ a ইমানখিনি ফৰ্মুলাটো 1 plus cot স্কয়াৰ a মানে কি cosec স্কয়াৰ a বুজা হ'লনে তাৰ পিছত চোৱা ইয়াত যেটো প্লাস cosec স্কয়াৰ a আছে এইটো লিখিলো ইয়াতে প্লাস cosec স্কয়াৰ a তাৰ পিছত চোৱা প্লাস 2 cosec a cot a আছে এইটো লিখিলো 2 cosec a cot a তাৰ পিছত লিখিলো মই -2 cosec a আৰু তাৰ পিছত লিখিলো -2 cot a ইয়াত এনেকুৱা কিয় লিখিলো পিছত গম পাবা মই কমন লম এই কাৰণে কমন ললে মিলিব এই কাৰণে এনেকৈ লৈছো আৰু তলত কি লিখিছো cot স্কয়াৰ a minus cosec স্কয়াৰ a equal to আছিলে 1 নহয় -1 এইটো চা তোমালোকে শিকিছিলা কি cosec স্কয়াৰ a minus cot স্কয়াৰ a equal to 1 হয়নে কিন্তু এটো উল্টা হয়নে নহয় cot স্কয়াৰ a minus cosec স্কয়াৰ a equal to কি হ'ব তেতিয়ালে এইটো চা cot স্কয়াৰ এফালে লৈ গলো তেতিয়ালে কি হ'ব cosec স্কয়াৰ a equal to 1 plus cot স্কয়াৰ a হলনে তাৰ পিছত 1 এফালে আনিলে কি হ'ব -1 আৰু cosec স্কয়াৰ টো এফালে নিলে কি হ'ব প্লাস আছে নহয় প্লাস cosec স্কয়াৰ a তো এফালে গলে কি হ'ব cot স্কয়াৰ a তো আছেই আৰু প্লাস cosec স্কয়াৰ এফালে গলে কি হ'ব -cosec স্কয়াৰ a তো আমাৰ মেইন ফৰ্মুলাটো হ'ল এইটো cosec স্কয়াৰ a cot স্কয়াৰ a ইয়াৰ পৰা আমি এইটো ৰেডি কৰিলো cot স্কয়াৰ a cosec স্কয়াৰ a মানে কি -1 তো ইয়াত চোৱা cot স্কয়াৰ a cosec স্কয়াৰ a টাইত আমি লিখিছো -1 তাৰ পিছত এই -1 টো তাৰ পিছত +2 cosec a তাৰ পিছত চোৱা cosec স্কয়াৰ a cosec স্কয়াৰ a মানে কি হয় যেনেকে x + x কি হয় x + x = 2x তেতিয়ালে ইয়াত cosec স্কয়াৰ a cosec স্কয়াৰ a হ'ব 2 cosec স্কয়াৰ a ইয়াত লিখি দিলো 2 cosec স্কয়াৰ a plus 2 cosec a cot a plus 2 cosec a plus cot a তাৰ পিছত মাইনাস এটো সেম 2 cosec a minus 2 cot a আৰু তলত -1 কিমান হ'ব তো -1 -2 plus 2 cosec a ইয়াৰ পিছৰ লাইনটো চোৱা ইয়াতে 2 cos স্কয়াৰ a আছে plus 2 cos a cot a আছে তো দুটাতে 2 আছে একাৰণে 2 কমন আহিব দুটাতে cosec a আছে একাৰণে দুটাৰ পৰা আমি cosec a টো কমন লম তো ইয়াতে কমন আহিব 2 cosec a ব্র্যাকেট দিম 2 cosec a যদি কমন আহি যায় ইয়াত থাকিব cosec a কাৰণ 2 ও কমনত
আৰু cosec স্কয়াৰ a আছিল তো cosec a কমনত আহিছে তো থাকিব কি cosec a প্লাস 2 ইয়াত কমনত আহি গল cosec a ইয়াত কমনত আহি গল থাকিব cot a তাৰ পিছত মাইনাস 2 দুটাতে আছে 2 ইয়াত আহি গল কমন তো থাকিব কি cosec a আৰু এই চিনটো কিন্তু প্লাস দিব লাগিব কাৰণ কি মাইনাস প্লাস মাইনাস হ'ব এই কাৰণে ইয়াতে আমি দিব লাগিব প্লাস কি হ'ব cot a বহুত ইয়াতে মাইনাস আছে তো ইয়াতে মাইনাসও দি দিব চাইছে কিন্তু একচুয়ালি নহয় কি হ'ব লাগিব মাইনাস প্লাস মাইনাস তেনেকুৱা ইনটু কৰি মিলিব লাগিব গতিকে আমি ইয়াতে চিনটো দিব লাগিব প্লাস আৰু 2 কমনত cot a থাকিব তলত কি কৰিলো তলত একো কৰা নাই 2 cosec a প্ৰথমত লিখিলো আৰু পিছত কি লিখিলো -2 বুজা হল এই পিছৰ লাইনটো এতিয়া বুজিলো পিছৰ লাইনটোত ওপৰত আমি ইয়াতে দুটা গ্ৰুপ কৰি ললো ইয়াৰ পৰা ইমানখিনি এটা গ্ৰুপ হ'ল দুটা গ্ৰুপতে cosec a plus cot a আছে নে দুটা গ্ৰুপতে ইয়াৰ পৰা ইমানখিনি এটা গ্ৰুপ ইয়াৰ পৰা ইমানখিনি আৰু এটা গ্ৰুপ আৰু দুটা গ্ৰুপতে আছে কি cosec a plus cot a এনেকে আমি মিডল টার্ম ফ্যাক্টর কমন বিলাক লও তেনেকে তো cosec a plus cot a দুটা গ্ৰুপৰ পৰা ইয়াত আনিলো কমন তো থাকিব কি এইটো গ্ৰুপৰ পৰা থাকিব 2 cosec a -2 থাকিব আৰু ইয়াতে সেম লিখিলো ব্র্যাকেট দি দিলো অকল তাৰ পিছত সেম লিখিলো তাৰ পিছত কি হয় 2 cosec a -2 আৰু 2 cosec a -2 কাটিলো এইটো কাটিবৰ কাৰণে ইমান সময় ধৰি বস্তুবিলাক খজাই আছো ইফালৰ বস্তু ইফালে নিম ইফালৰ বস্তু ইফালে আনি আছো বুজি পাইছনে এতিয়া এইটো কাটি গল এইখিনি কাটি দিয়াৰ পিছত যিবিলাক আছে এইবিলাক লিখি দিলে হল cosec a plus cot a আৰু এইটো গল রাইট হ্যান্ড সাইড এই কারণে আমি ইয়াত দি দিম ইকুয়াল টু RHS মানে राइट हैंड साइड आई होप आप लोगों को ये वीडियो अच्छा लगा थैंक्स फॉर वॉचिंग